যিখন দিনক দিনে অন্ধকাৰত লৈ গৈছে অন্ধকাৰ হাগ্ৰাম মহিলাৰীক আমাৰ দৈমাৰীক ইয়াত আমাৰ যিসকল MCLA আছিল বহুতে যোৱাবাৰ ভোট নিদিলে কিয় নিদিলে যে পৰিৱৰ্তন লাগে ৰিহন দৈমাৰীৰ নিচিনা এগৰাকী একেৰাহে 20 বছৰ বিজয়ী হোৱা MLA কো আপোনালোকে হৰুৱালে ভাবিলে গোবিন্দ বসুমতাৰী আপোনালোকক স্বৰ্গত লৈ যাব গতিকে গোবিন্দ বসুমতাৰী স্বৰ্গত নিব পৰা মানুহ নহয় একেবাৰে উল্টা ফালে তলত নিব পৰা মানুহে গতিকে আপোনালোকৰ ভৱিষ্যত আপোনালোকে অন্ধকাৰ দেখিছে যে প্ৰমোদ বড়ো গোবিন্দ বসুমতাৰী ইয়াত থকা BTCত থকা বিজেপি যিসকল আছে তেওঁলোকে আপোনালোকৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে লাহে লাহে মই দুটা মাত্ৰ উদাহৰণ দিম ইমান দীঘলীয়া নকওঁ আমাৰ BTCত লক্ষ লক্ষ শিক্ষিত ল'ৰা ছোৱালী আছে আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ ভাই ভতিজা ঘৰে ঘৰে BA BSc MCom MSc পাছ কৰা ল'ৰা ছোৱালী আছে ইঞ্জিনিয়াৰ আছে এই ল'ৰা ছোৱালীবিলাক নিবনুৱা হৈ আছে BTCত লক্ষ লক্ষ তেওঁলোকে চাকৰি কৰি হাহাকাৰ কৰি আছে আপোনালোকক সহজ ভাষাত বুজাইছো এই প্ৰমোদ বড়োৱে BTCত হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই 3rd grade 4th grade নহয় APSC অফিচাৰৰ চাকৰিৰ বাহিৰে ত্ৰিদীপ দৈমাৰী ৰিহন আমাৰ এক MLA মাছবাটৰ MLA আমাৰ যিবিলাক MCLA আছিল তেওঁলোকে হাজাৰ হাজাৰ মানুহক তেওঁলোকৰ দিনত এপইণ্টমেণ্ট দিছে আমাৰ BTCৰ ল'ৰা ছোৱালী পাইছে আপোনাৰ পোৱা নাই তেওঁৰ ল'ৰাটো পাইছে তেওঁৰ ল'ৰাটো পোৱা নাই তেওঁৰ ল'ৰাটোৱে পাইছে ছোৱালীটোৱে পাইছে কিন্তু প্ৰমোদ বড়ো আপোনালোকে ঘৰত কি কৰে মই নাজানো কাৰ নাম প্ৰমোদ বড়ো থয় কোনটো জন্তুৰ নাম প্ৰমোদ বড়ো থয় মই নাজানো কিন্তু ঘৰত গৈ আপোনালোকে এটা নাম থব যে BTCত এটা ৰিক্ৰুটমেণ্ট বোৰ্ড আছিল চাকৰি দিয়া বোৰ্ড 3rd grade আৰু 4th grade হাগ্ৰামাই গঠন কৰিছিল আৰু 15 বছৰ হাগ্ৰাম মহিলাৰীয়ে সেই ৰিক্ৰুটমেণ্ট বোৰ্ডৰ জৰিয়তে সারা BTCত আমাৰ EM MCLA আমাৰ যিসকল দলীয় কৰ্মী আছে তেওঁলোকে এপইণ্টমেণ্ট দিছে প্ৰমোদ বড়ো কি কৰিলে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই 26,000 3rd grade 4th grade চাকৰি এপইণ্টমেণ্ট দিয়াৰ কাৰণে এডভাৰটাইজ কৰিলে আৰু প্ৰমোদ বড়ো ক'লে যে আপোনাৰ BTCত যিবিলাক ভেকেন্সি আছে খালি জায়গা আছে তাৰ তালিকা দিয়ক হয় হুজুৰ মানুহ প্ৰমোদ বড়োৱে সব কথাই নুশুনাকে নকৰে হাগা লাগিলেও হিমন্ত বিশ্বকে সোধে মই হাগিম নে ছাৰ মই গা ধুম নে ছাৰ প্ৰমোদ বড়োৱে যিমান চাকৰি আছে ৰাজ্য চৰকাৰে গটাই দিলে আৰু ৰিক্ৰুটমেণ্ট বোৰ্ডৰ জৰিয়তে দিব লাগিছিল BTC ষ্টেট ৰিক্ৰুটমেণ্ট বোৰ্ডে আমাৰ ভেকেন্সি বিলাক লৈ BTCত চাকৰি কৰিব আহিলে শিৱসাগৰ ডিব্ৰুগড় নগাঁও গুৱাহাটী ধুবুৰী এই তেজপুৰ এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী আহি জইন কৰিছে BTC ক'ত যাব আপোনালোকৰ ল'ৰা ছোৱালীবিলাক এতিয়া সেই প্ৰমোদ বড়োকে ভোট দিব নেকি আগন্তুক দিনত ইয়াত তেওঁ সাপোর্ট করা ভারতীয় জনতা পার্টিকে ভোট দিব নেকি ইয়াত যে আপোনালোকৰ চকিদাৰ চাকৰিটো কাঢ়ি লৈ গৈছে
আপোনালোকৰ ল'ৰা ছোৱালীয়ে পাবলগীয়া থাৰ্ড গ্ৰেড কেৰাণী চাকৰিটো কাঢ়ি লৈ গৈছে প্ৰমোদ বড়ো। আজি এই ৰাজ্যত থকা চৰকাৰখনে আপোনালোকৰ ল'ৰা ছোৱালীয়ে পাবলগীয়া চাকৰিটো কাঢ়ি লৈ গৈছে। সেই বিজেপিৰ মানুহক আপোনালোকে ভোট দিব নেকি? এইটো মই দুৰ্গাদাস বৰুৱাই বনাই কোৱা কথা নহয়। যেতিয়া আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে গোটেই বিটিসি হাল্লা কৰি দিলে, হাগ্ৰামা মহিলাৰী যে আমাৰ স্টেট বিটিসি ৰিক্ৰুটমেণ্ট কমিটিৰ জৰিয়তে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এপইণ্টমেণ্ট হ'ব লাগিছিল, যে প্ৰমোদ বড়োৱে ৰাজ্য চৰকাৰৰ দ্বাৰা চাকৰিবিলাক দিলে, তেতিয়াহে প্ৰমোদ বড়োৰ হোচ আহিল। আজি একমাহমান আগতে প্ৰমোদ বড়ো পাত্ৰ নোহোৱাটোৱে ৰিক্ৰুটমেণ্ট কমিটিখন এতিয়াহে গঠন কৰিছে। চাকৰি দিয়া চব চাকৰি যোৱাৰ পিছত নোহোৱা হোৱাৰ পিছত এতিয়া কমিটি বনাইছে। এতিয়া বাংলা ভাজি খাব লাগিলে বাংলা থাকিব লাগিব, মিঠাতেল থাকিব লাগিব, তেতিয়াহে বাংলা ভাজি খাব পাৰে। বাংলাও নাই, তেলো নাই, সুদা কেৰাহীটো আছে প্ৰমোদ বড়োৰ। এইটো চিএম হোৱা উপযুক্ত মানুহ নে? এক নম্বৰ, মই মিছা কথাই অলপো কোৱা নাই। হাগ্ৰামাৰ ভয়ত, বিপিএফৰ দলৰ নেতাসকলৰ ভয়ত একমাহ আগত ষ্টেট ৰিক্ৰুটমেণ্ট বোৰ্ড ঘোষণা কৰিলে। এতিয়া 2 নম্বৰ ডেঞ্জাৰাছ কাম আৰু এটা আছে, বহুত আছে, মই বেছি নকওঁ। 2 নম্বৰটো কৈছো, আমাৰ ভাৰত চৰকাৰে ভাৰতীয় সংবিধান সংশোধন কৰি বদলাইছে। ভাৰতীয় সংবিধান বদলাই আমাৰ অসমত মডিফাইড 6 শিডিউল আমাক দিয়া হৈছে 2003 চনত। তাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰায় 42টা ডিপাৰ্টমেণ্ট বিটিসিৰ হাতত দিছে। আপোনালোকে সব কাম কৰিব পাৰিব। ইয়াত 40টা ৰাজ্য চৰকাৰৰ ডিপাৰ্টমেণ্ট গোটেই বিটিসিক দিছে হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰী সুন্দৰকে চলাই গ'ল, 17 বছৰ চলালে। আমাৰ এই প্ৰমোদ বড়ো বুলি কোৱাটো আহি যি ডিপাৰ্টমেণ্ট আমাক 40টা দিছিল, শক্তি মৰ্মে 16টা ডিপাৰ্টমেণ্ট আকৌ ৰাজ্য চৰকাৰক ঘূৰাই দিছে প্ৰমোদ বড়োৱে। চাচোন চা, ইমান পাত্ৰ নোহোৱা মানুহ। আমাৰ যিখন চুক্তিমতে যিবিলাক ডিপাৰ্টমেণ্ট পাইছিলো, এইখন চৰকাৰে ডাইলুট কৰিলে। প্ৰমোদ বড়োৱে ৰাজ্য চৰকাৰে যি খুঁজি তাকে কৰিবলৈ দিলে। আৰু আমাৰ যিবিলাক ইএম বাবু আছে, আমাৰ প্ৰমোদ বড়োৰ ইএম বাবু বিলাক উল্টাকে ইএমএহে কাম কৰিব লাগে। ইএম বিলাকে ডিচিক গৈ পেলাই ক'ব লগা হ'ল, মোকো দুটামান কিবা দিবহে আপুনি। ইএম বিলাক যাক আমাৰ বিটিসিৰ মন্ত্ৰী, সেইবিলাকে উল্টা ডিচিক খুদিবলগীয়া হ'ল। সেই 16টা ডিপাৰ্টমেণ্টৰ কাম কাজ এতিয়া কি কৰা কওক। এনেকুৱা এটা যদি চিএম ইয়াতে থাকে, আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াটো ভাল পাবই। চাবাস বাপা, মোৰ মতে কৰি আছা বুলি কৈছে, ভাল পাবই। ইমান লগত এটা যদি ক্ষমতাত থাকে, কোনোবাই যদি পৰিচালনা কৰিব পাৰে, ভাল পাব। কিন্তু হাগ্ৰামা মহিলাৰী যেতিয়া ক্ষমতাত আছিল, অসম চৰকাৰে হাগ্ৰামা মহিলাৰীক কোনো কথাই ক'ব পৰা নাছিল। হাগ্ৰামা মহিলাৰীয়ে উল্টাকৈ ৰাজ্য চৰকাৰক কৈছিল যে এইটো কাম কৰিব লাগিব, আৰু ৰাজ্য চৰকাৰে বিটিসিক সেইটো কাম কৰিবলৈ বাধ্য হৈছে। আমাৰ বিটিসি যে ৰাজ্য চৰকাৰে বিটিসি চৰকাৰক ভয় কৰে। আজি যোৱা 20 বছৰ 20 ইয়াৰ্ছ এটা পাৰ্টিৰে এমপি আছে ইয়াত, এটা পাৰ্টিৰে 20 বছৰ। আপোনালোকৰ ল'ৰা ছোৱালী বহুতৰে 20 বছৰ বয়স হোৱা নাই।
ল'ৰা ছোৱালী আপোনালোকৰ নজন্মাৰ পৰাই 20 বছৰ এটা পাৰ্টিৰ এমপি কোনটো পাৰ্টি এইটো 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 কি কয় পদুম ফুলৰ 20 বছৰ এটা পাৰ্টি আমাৰ ইয়াত কি আছে ইয়াত কবিৰালী এমপি বনোৱা কিবা আছে না আপোনালোকক শুনিছো মই নাজানো মই কবিৰালী নহয় মোৰ ফেৰগাঁৱতহে কয় কবিৰালী এমপি কি বনাইছে 20 বছৰ নে 1 বছৰ 2 বছৰ নহয় 100 কোটি টাকা পাইছে 20 বছৰত এমপিটোৱে 100 কোটি টাকা কি বনাইছে কবিৰালী যদি একো বনোৱা নাই তেওঁলোকৰ হয় ভোট খুজিব অহাবিলাক বলটা মাৰি দিব লাগে ইয়াত একো বনোৱা নাই আৰু কিমান বছৰ থাকি দিবি 20 বছৰ থাকি দিলে আপোনালোকে আমাক ক'ব পাৰিব লাগিব নহ'লে আকৌ গুডলা 500 টকা দি ভোটটো লৈ ল'ব পিছদিনা পইচাও ল'ব আৰু ভোটটো নামত দিব লোক এই লক্ষী আহিলে খিৰে দিবি নেকি মিঠা মিঠা কথা কৈ পেলাই সিটোও ল'ব কামটোও কৰিব গতিকে আজি বেছি কথা মই ক'ব খোজা নাই 20 বছৰ ঠগোৱা মানুহবিলাকক একবাৰ ঠগাই দিয়ক আপোনালোকে একবাৰ ঠগক একো পাপ নালাগে হ'লে 20 বছৰ ঠগাওঁতে যদি এই পাৰ্টিটোৰ এক পাপ লগা নাই একবাৰ মাত্ৰ ঠগাব লাগে মই আছো লগত ঠগাই দিয়ক এটা নাঙলত দিবি না নাই হেলে মানুহগিলা ভোট নাঙলত এই গতিকে নাঙলত দিবই লাগিব এইটো যুদ্ধতহে আমি পৰাজিত কৰিব পাৰিম গতিকে এই যুদ্ধটো আপোনালোক আজিৰ পৰা সহযোগী হওক আমি আৰু বহুত ডাঙৰ ডাঙৰ ৰাজনৈতিক কথা নকওঁ যে যদি বিটিচিৰ ক্ষমতা কোনোবা ৰাজ্য চৰকাৰে গঠন কৰিব বিচাৰে দিল্লীত আমি এড্ৰেছ কৰিব লাগিব কাৰণ 6 শিডিউল দিল্লীয়ে দিছে ৰাজ্য চৰকাৰে দিয়া নাই কিয় আপোনালোকে আমাৰ ক্ষমতা গঠন কৰিব দিল্লীত চিঞৰ-বাখৰ কৰিব লাগিব দিছপুৰত নহয় যদি আমাৰ স্পেচিয়েল পেকেজ লাগে বিটিচিৰ কাৰণে 1000 কোটি 2000 কোটি দিল্লী কনভিন্স কৰিব লাগিব দিল্লীত এড্ৰেছ কৰিব লাগিব আমাৰ এমপি সকলে আমাক 2000 কোটি স্পেচিয়েল পেকেজ লাগে এই কাৰণে লাগে যে বিটিচি অঞ্চলৰ ডেভেলপমেন্ট আৰু অধিক হোৱা দৰকাৰ আছে তাত এড্ৰেছ কৰিব লাগিব আৰু আমাৰ এমপি বিলাক নিয়মীয়াকৈ আছে তাতে যিমান জিকি গৈছে হাই একো নকবি বুলি ক'লে মনে মনে থাকে গতিকে মই দীঘলীয়া কৰিব খোজা নাই সদায় হেডমন আপোনালোকক আজি যিসকল নতুন বিপিএফক বিশ্বাস কৰি দলত যোগদান কৰিবলৈ আহিছে আপোনালোকক মই একেবাৰে আন্তৰিকতাৰে আদৰণি জনাইছো আমি ইমান লেট্ৰা পলিটিক্স নাজানো আপোনালোকে ভোট দিব মই কাম কৰি দিম বাস ইমানেই আৰু তেৰা মেৰা নাই আৰু মই এমপি হ'লে এনেকে তেৰা বেকাকে যাব নালাগে কাৰোবাক কৈ পেলাই না মাজতে 200 টকা খোৱা মানুহ লৈ পেলাই সিধা যাবি তালে কথা থাকিম আৰু সিধা একদম আৰু মোক নাপালে সিধা হেৰি হ'ল সিধা চৰণ সিধা আমাৰ এমচিএলএ আছে আমাৰ টিটিপ আছে সিধা আপোনালোক সিধা চিধি যাব যে আপুনি এইটো দি দিয়ক গতিকে আপোনালোকক নাঙলৰ ছবিত ভোট বিচাৰি আৰু নতুন সকলক একেবাৰে আন্তৰিকতাৰে আদৰণি জনাই বক্তব্য সামৰণি মাৰিছো ধন্যবাদ